Hey guys, welcome back to my mini vlog. কি খবৰ সকলোৰে? আজি ৰাতিপুৱাৰ পৰা মনটো অলপ ভাল লাগি আছে। মানে মোৰ পাৰ্সেল এটা অৰ্ডাৰ কৰিছিলো, আজি আহি পালে। তাৰছত আমাৰ এও আনিবলৈ গৈছে। এতিয়া মই মানে কেতিয়া আহি পাব কিবা এটা বস্তু যদি অৰ্ডাৰ কৰো বা কৰবাৰ পৰা কিনো, তেতিয়ালৈকে হাতত আহি নাপায়, তেতিয়ালৈকে মানে কিবা লাগি থাকে অলপ। মানে কেতিয়া আহি পাব, কেনেকুৱা আহিলে, কেনেকুৱা নাই। তাৰছত আনবক্সিং কৰিম, আপোনালোকক দেখাম বাৰু। আপোনালোকে লগতে থাকিব। তেওঁ আহি পোৱা নাই, মই ভাবিলো দুপৰীয়াৰ খোৱা বোৱা মই বনাই লওঁ। তেতিয়ালৈকে তেওঁ আহি পাই যাবগে। তাৰছত এতিয়া মই পটাপট খোৱা বোৱা বনাব লৈছোঁ। এয়া সেইদিনাখন মাছ এইখিনি থৈ দিছিলোঁ ফ্ৰিজত। মাছখিনি নিমখ হালধি লগাই কিনে থৈ দিছিলোঁ এইখিনি। তাৰছত এইখিনি আজি মটৰ আলু বিলাহী দি বনাম। তাৰপাছত এইখিনি সৰু মাছ হয়, এইখিনি অলপ ফ্ৰাই কৰি দিম বুলি ভাবিছোঁ। দুপৰীয়াৰ খোৱা বোৱাও বনাব লাগিব। এতিয়া ৰৈ থাকিলে নহ'ব লাইটখনৰ কাৰণে। লাইটখন আহি পাব কেতিয়া, তেতিয়া দেখাম বাৰু আপোনালোকক মই। তাৰছত মই খোৱা বোৱা পাতি দিলোঁ এইফালে। এইখিনি ফ্ৰাই কৰি আছোঁ মাছখিনি। সৰু মাছ ফ্ৰাই খাব সিহঁতে। তাৰপিছত মই নাখাওঁ, পিছে এইবিলাক মাছ মই খাই ভাল নাপাওঁ। সেইকাৰণে ডাঙৰ মাছো বনাম, সৰু মাছো বনাম। ডাঙৰ মাছ গোটেইখিনিয়ে খাওঁ আমি, কিন্তু সৰু মাছ মই খাবলৈ ইমান নিবিচাৰোঁ, গৰৈ চৰৈ এইখিনি। আৰু এইখিনি বেছি হৈ গৈছে, এইখিনি আকৌ ফ্ৰিজত সোমাই থৈ দিম। ইমানখিনি নালাগিব আমাক 3টা মানুহক। তাৰছত এইফালে মোৰ চব্জি হৈ গ'ল ৰেডি। সিহঁতলৈ ভাত চাত বাঢ়ি দিওঁ, ভাত চাত খাই লওঁ। তাৰছত লাইটটো আহি পালে আনবক্সিং কৰিম বাৰু। পাৰ্চেলটো আহি পালে আপোনালোকক মই দেখাইছো বাৰু কি হয় কি নহয়। আনবক্সিং কৰি দেখাইছো। এইয়া কি হয় ধৰিব পাৰিছে। এইয়া হেৰি হয়, ৰিং লাইট এটা অৰ্ডাৰ কৰিছিলো গাইজ, আজি আহি পালে। ভাবিলো আপোনালোককো অলপ শ্বেয়াৰ কৰি দিওঁ বুলি। এইয়া মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলো। এয়া ভিডিঅ' বিলাক ক্লিয়াৰ নহয় ভিতৰৰ, সেইকাৰণে ভাবিলো ৰিং লাইট এটা অৰ্ডাৰ কৰো বুলি। এয়া ৰিং লাইটটো আহি পালে। এইটো লাইটটো হয়। তাৰ পাছত ষ্টেণ্ডটো দেখাই আছো। মানুহ যিমান দীঘল থাকে তাতকেও দীঘল। কেমেৰাত ভালকে নাহিছেও। এয়া এইডাল ষ্টেণ্ড হয়। এয়া খুলি দেখাই আছো বাৰু আপোনালোকক। এয়া গাইজ কিমান দীঘল খুলি আছো। ফিটিং কৰি অলপ দেখাই দিয়া, সবে নাজানে ন ফিটিং কৰিবলৈ কেনেকা ফিটিংটো কৰে বুলি। ঠিক আছে গাইজ, ফিটিং কৰি আপোনালোকক দেখাই দিম বাৰু কেনেকুৱা হ'ব কেনেকুৱা নহ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ এয়া এইখিনিৰ পৰা কিবা কিবি এইখিনি ওলালে। এইখিনি কেনেকা ফিটিং কৰিব লাগে মই আপোনালোকক দেখাই দিম বাৰু। আৰু এইটো ষ্টেণ্ডডাল হয়। এয়া ষ্টেণ্ডডাল যিমান পাৰে সিমান দীঘল কৰিব পাৰি। তাৰপিছত প্ৰথমতে এইটো ফিটিং কৰি লওঁ। এইবিলাক চবটো খোলাই আহে, কেনেকুৱা ফিটিং কৰে কেনেকুৱা কি কৰে সকলোৱে নাজানিব পাৰে। তাৰপিছত মই এয়া এইটো ফিটিং কৰি দিছো। প্ৰথমতে এইডাল ইয়াত সোমাই দিলো। এয়া এইডাল বেকা কৰিব পাৰি, চিধা কৰিব পাৰি, চব কৰিব পাৰি। এয়া প্ৰথমতে এইডাল সোমাই দিলো। এয়া এইডাল প্ৰথমতে লগালো। তাৰ পাছত এইডাল ইয়াত লাগিব, কিন্তু ইয়াৰ আগৰটো লগাই লওঁ। এইডাল কেলে দিছে কম বাৰু। এতিয়া এইডাল লগাম। এইডাল ইয়াত লগাম। গাইজ এইডাল ইয়াত লগাব লাগিব, ফিটিং কৰিব লাগিব টাইট। এয়া মই এইটো টাইট কৰি লম। এইডাল মই টাইট কৰি দি আছো। আপোনালোকে ভালকে দেখিব পাৰিছে নে কেমেৰাত মই ক'ব নোৱাৰিছো খালি। যিহেতু মই ষ্টেণ্ডডাল তলত লগাই থৈ দিছো, সেইকাৰণে ভালকে দেখাব পাৰিছে নে নাই পৰা ক'ব নোৱাৰিছো। এইডাল ভালকে পকাই পকাই ইয়াত টাইট কৰি দিম। এইটো টাইট হৈ গ'ল। এইডাল টাইট কৰি লগাই দিলো। তাৰ পাছত এতিয়া আৰু কি কাম আছে দেখাইছো। এয়া এইডাল ক'ত ছেট হ'ব দেখাইছো আপোনালোকক মই। এইডাল একেবাৰে সহজ, অলপ মানে ট্ৰাই কৰিলে পাৰিয়ে যাব লগাবলে। এইডাল ফিটিং হৈ গ'ল। এইডালৰ কাম শেষ, এইটো হৈ গ'ল। এইফালে চাওক ফিটিং হৈ গ'ল। তাৰপিছত এই ষ্টেণ্ডডাল ক'ত লগাব লাগে দেখাইছো আপোনালোকক।
ইয়াত যিহেতু মই বহি লৈছো পিছে ভালকে দেখাবলৈ অলপ অসুবিধা হৈছে তাৰপিছত মই এইটো পকাই পকাই ইয়াত লগাই দিওঁ এইটো ভালকে ইয়াত পকাই লগাই দিব ফিটিং কৰিলে নহব আপোনালোকক ভালকে দেখাই দিব লাগিব সেইকাৰণে মোৰ ওচৰত লৈ আহিলো তাৰপিছত এইটো এয়া এনেকুৱা পকাই তাৰপিছত এয়া এইটো ইয়াত সেট কৰি দিব লাগিব এয়া মোৰ ষ্টেণ্ড ৰেডি হৈ গ'ল তাৰপিছত ৰেডি হৈ গ'ল এতিয়া দীঘলটো আপোনালোকক দেখাই দিছো কৰি কিনে তাৰপিছত এয়া গাইছ কিমান দীঘল হৈ গ'ল এতিয়া মই কাৰেণ্টত লগাই কিনে এবাৰ আপোনালোকক দেখাম কাৰেণ্টত লগালে কেনেকুৱা হ'ব কেনেকুৱা নহ'ব আৰু এই চুইচখিনিৰ কি কাম আছে কাৰেণ্টত লগাই দেখাম গাইছ লাইটখন ভাবিলো আপোনালোকক কাৰেণ্টত লগাই দেখাম কিন্তু কাৰেণ্ট নাই সেইকাৰণে ভাবিলো আমাৰ এওঁক ভাতকেইটা বাঢ়ি দিওঁ তেওঁ ভাতকেইটা খাই লওক তাৰপিছত কাৰেণ্ট আহিলে লগাই দেখাম বাৰু এয়া তেওঁ বহি খাই আছে তেওঁ যাব সেইকাৰণে মই সোনকালে বাঢ়ি দিলো তেওঁক ভাতটো এইটো মোৰ মোবাইলৰ আছিলে পুৰণা মোবাইলৰ মানে আপোনালোকৰ এনেকুৱা যদি পুৰণা মোবাইলত থাকে এইটো দি কাম চলি যাব এক্সট্ৰা নিকিনিলেও হ'ব এতিয়া মই এইটো ইয়াত লগাই কিনে আৰু কাৰেণ্টত লগাই দেখাই দিওঁ কেইটা ৰং আছে কেইটা কি আছে তেতিয়া আপোনালোকে গম পাই যাব এয়া কাৰেণ্টত লগাই দিলো অন কৰি দিলো তাৰপাছত এয়া এইটো অন অফ লিখা আছে মই অন কৰিব হলেও এয়া অন অফ লিখা আছে অন কৰিব হলেও মই ইয়াত অন কৰিব লাগিব এয়া অন হৈ গ'ল এয়া আৰু অফ কৰিব হলেও ইয়াতে মই আকৌ টিপিব লাগিব এয়া অফ হৈ গ'ল তাৰপাছত আকৌ মই অন কৰি লৈছো এয়া আকৌ মই অন কৰি লৈছো তাৰপাছত প্লাছ মাইনাছৰ কি কাম আছে মই আপোনালোকক কৈ দি আছো বাৰু এইটো মাইনাছটো টিপিলে অলপ পোহৰটো কমিব আকৌ প্লাছটো টিপিলে আকৌ বাঢ়িব এয়া অলপ বাঢ়িছে তাৰপিছত এই কাৰ চিন আছে দুইটা কাৰ চিনৰ কি কাম আছে মই সেইটো কৈ দিছো আপোনালোকক কাৰ চিনত হৈছে ইয়াত 3টা কালাৰ আছে লাইটটোত 3টা কালাৰ আছে কাৰ চিনত মই যেবাৰ টিপিম সেইবাৰ কালাৰ বদলি হ'ব 3টা ৰং যিহেতু আছে গাইজ ফাইনেলি মোৰ লাইটখন ফিটিং কৰা হৈ গ'ল এতিয়াও কিছুমানে লাইটখন কেনেকুৱা ফিটিং কৰে নেজানিব পাৰে সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ অলপ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ হ'ব আজিলৈ আহিছোঁ বাই